নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু লগতে সুপ্ৰভাত জনাইছোঁ। সকলোৰে দিনটো ভালে কুশলে পাৰ হওক আজি। আৰু আজি ডাৱৰীয়া বতৰ, মই বৰা চাউল বনাবলৈ লৈছোঁ। ৰঙা আৰু বগা দুইটা তিয়াই দিছিলোঁ, একেবাৰে কালাৰটো একেই হৈ থাকিলে। আৰু ৰিফাইন তেল দি মই এতিয়া বৰা চাউলখিনি ভাজি ল'ম আৰু লগতে দি দিম পিঁয়াজ। আপোনালোকে বাৰু এনেকৈ ভাজি খাইছে নাই জনাবচোন। এনেকৈ ভাজি খালে কেৰাহীত বা কুকাৰত লাগি নধৰে চাউলবোৰ আৰু খাবলৈও ভাল হয়। আৰু লগতে ঘি দি দিব পাৰে, ঘিটো দিলে গোন্ধটো খুব ধুনীয়া লাগে। এনেকৈ আপোনালোকে ভাজি খায়নে নাখায় বাৰু? এইখিনি গাখীৰৰ লগতো খাব পাৰে মন গ'লে। আমি আজি শাকৰ লগতে খাম, সেইটো কাৰণে এনেকৈ ভাজিলোঁ আৰু পানী দি দিলোঁ অলপ ভাজি হোৱাৰ পিছত আৰু ঢাকনটো মাৰি দিলোঁ। গেছটো অকণমান কমকৈ দিলোঁ আৰু এইফালে ৰঙালাও ভাজি বনালোঁ। ৰঙালাও ভাজিৰ লগত খাই বেছি ভাল লাগে আৰু এইফালে ভোট জলকীয়া। আৰু এয়া আমাৰ খানা ৰেডি হৈ গ'ল। আজিলৈ বাই বাই।